হোজাই চহৰৰ মাজমজিয়াত দিন ডকাইতি কাণ্ড সংঘটিত হৈছে। হোজাইৰ পুৰণা বজাৰৰ এজন কণী ব্যৱসায়ী প্ৰশান্ত চাহৰ দোকানত এই ডকাইতি কাণ্ড। চাৰিজনীয়া এটা দুৰ্বৃত্তৰ দলে পিষ্টল চোকা অস্ত্ৰ দেখুৱাই লুটি নিলে 20 লাখৰো অধিক ধন। পুৱা সংঘটিত এই ডকাইতি কাণ্ডক লৈ সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ আৰু ঘটনাস্থলীত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ উচ্চ পদস্থ বিষয়াই ওচৰ পাজৰৰ CCTV ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে। 7:15 মান হ'ব। আপুনি মানে তেতিয়া কি কৰি আছিল দোকান? মই জাষ্ট খালি তালাটো খুলি পেলাই ভিতৰত সোমাইছিলোঁ। কেইজন মানুহ আছিলে? 4জন মানুহ আছিল। এজন মানুহ বেগখন টানিছে, মোনাখন মই টানি পেলাই ধৰিছোঁ। পিছতে বন্দুক দেখাইছে আৰু উজালি দেখাইছে আৰু ৰডটো ওলাইছে মোক মাৰিবৰ কাৰণে। তেতিয়া মই এৰি দিছোঁ। কিমান টকা আছিল? আছে 20ৰ ওপৰতে আছে। হোজাইৰ পৰা জিতেন শৰ্মাৰ ৰিপৰ্ট, টাইম 24 আছাম।